এয়া দেখিছে সাঁতুৰিছে ৰাইজ দেখিছে সাঁতুৰিছে কিমান কষ্ট কৰিছে আপোনাৰ মানে পঢ়িবলৈ কাৰেণ্ট নাই জোনাকী পোৱা ঘৰত পঢ়িবলগীয়া হৈছে Hi guys, welcome back to my YouTube channel. Guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল বুলি। মোৰো খবৰ ভাল। আছো আৰু বানপানী অৱস্থা যেনে তেনে ঘৰতে সোমাই আছো। এতিয়াতো বানপানী একদম চাৰিওফালে হাহাকাৰ সৃষ্টি কৰিছে। বহুত বেয়া লাগে চাৰিওফালে অৱস্থা বেয়া। ভাগ্যক্ৰমে আমাৰ গাঁওখনে বাচি আছে গাইস। আমাৰ গাঁৱত সহজে পানী নহয়। আমাৰ গাঁৱত যদি পানী হ'ব লগা হয় ন, বাকিবোৰ অৱস্থা একদম বেয়া হৈ যাব। মোৰ লগৰ ঋতুহঁতৰ গাঁৱত একদম পানী সোমাই হাহাকাৰ সৃষ্টি কৰিছে। শুনিছোঁ ঋতুৱে ফোন মাৰি কালি ক'লে সিহঁতৰ গাঁৱতো হেনো একদম ঘৰৰ ওচৰ পাইছেগৈ, মানে চোতালত পানী উঠিছেগৈ। ভাবিছোঁ এতিয়া খবৰটো লৈ আহোঁ লগৰ যিহেতু, তো আপোনালোককো লৈ যাওঁ। সিহঁতৰ গাঁৱৰ অৱস্থা আপোনালোকক দেখুৱাই আছোঁ। তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি গাইজ যাবলৈ ৰেডি। সেইকেইটা আমাৰ মৰমৰ পাৰ চৰাইকেইটা, এইকেইটা চাউলকেইটা খুৱাই পেলাই এতিয়া যাওঁ আৰু। তো আহক গাইজ, এইকেইটা আমাৰ মৰম লগা পাৰকেইটা চাওক কি ধুনীয়া। এতিয়া চাউল দুটামান খুৱাই দিওঁ আৰু। আহ মজা। কাজিয়া নকৰিবি পাখি ছিগি যাব। দে বাপা হাতৰ পে নাম। মজা দে, তহঁতে খাই থাক দেই, মই যাওঁ। বাই বাই গাইজ। পানী চাওক, সেই ৰাস্তাত ইমান পানী বা স্কুলখন ডাইৰেক্ট পানীৰ ওপৰত লৈ আনিছোঁ। চাওক আৰু পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক। ফাৰ্ষ্ট ৰাস্তাত পানী কিমান চাওক। এয়া এই চাইলেঞ্চাৰত পানী নোসোমালেই হ'ল আৰু বহুত পানী। এয়া আপোনালোকক দেখুৱাই আছোঁ মৰিগাঁও মেইন টাউনৰ ওচৰত 1 কিলোমিটাৰ দূৰ চেণ্টেচাৰ স্কুলখনৰ ফ্ৰণ্টত খিদাবাৰীত। ইমান পানী চাওক, এইফালে চাওক পানী আৰু পানী। ভাই গাতে চাতে সোমাই নগ'লেই হ'ল আৰু ৰাম নপৰিলেই হ'ল আৰু বম বোলে। গাইজ, এয়া আমাৰ মৰিগাঁও জিলাৰ MLA ছাৰ আহিছে বানাক্ৰান্ত মানুহখিনিৰ ওচৰত খবৰ ল'বলৈ। গাইজ একদম পানীৰ মাজত এতিয়া মোৰ লগত মোৰ বন্ধু ধন আহি আছে। আমি পানীৰ মাজত চাওক চাৰিওফালে পানী আৰু পানী। চাওক কিমান পানী, চাৰিওফালে পানী আৰু পানী। এতিয়া পানী গুচকি আহি আছোঁ। আঁঠুমান পাইছেহি পানী। এতিয়া ঋতুহঁতৰ ঘৰলৈ আহি আছোঁ। সিহঁতৰ ঘৰ পানী উঠি একদম শেষ হৈ গৈছে বোলে। পুৰা মাছ লাগিছেনে? নাই লগা ন? কি এনে ডাঙৰ মাছ উঠি আছে নে সৰু সৰু? সৰু মাছ। সৰু ন? পানীটো খোজাই নেকি? নাহে। এই কেইটামান উঠিব এতিয়া আৰু সৰু কি মাছ এইকেইটা? কুঁহি মাছৰ পোৱালি। ন? তেনেকৈ উঠি থাকে কোনোবা টাইমত উঠে। গাইজ, এই ঘৰটো চাওক। এখন ব্ৰইলাৰ ফাৰ্ম আছিল, গোটেই ব্ৰইলাৰ ফাৰ্মৰ অৱস্থা নাইকিয়া হৈ গ'ল। ডুব গ'লগৈ চাওক, ঘৰটো ডুব গৈছে আৰু প্ৰায় আধা আধি। এইটো ঘৰ চাওক। দানা দিব আহিছে কাৰ? গাহৰি। এয়া বাইদেউ এতিয়া গাহৰি দানা দিব আহিছে। ক'ৰ পৰা আনিব গাহৰি দানা? কিনি। ঠিকে আছে বাৰু, যাওক। এইকেইটা গাহৰিকেইটা বাইদেৱে দানা আনিব গৈছে। এতিয়া কিনি আনিব আকৌ বহুত দূৰ খোজকাঢ়ি যাব লাগিব পানী দি। তাৰপিছত এই গাহৰিকেইটাক দানা খুৱাব আৰু। গাইজ মেখেলি দাঙি নহয় মেখেলি নহয়, কি আছিল কি আছিল হাফ পেণ্ট দাঙি আহি আছোঁ। পূৰা একদম হাফ পেণ্ট দাঙি একদম পাইছেহি। চাওঁ দাঙি পাইছে। কি হ'ব, আহি আছোঁ। দেখো লাজ লাগে ন। তামাম পানী হৈছে গাইজ, বহুত পানী হৈছে। আহিয়ে আছোঁ এতিয়াও। ঋতুহঁতৰ ঘৰ পালোহি। ঋতু ওপৰত আইতা আৰু খুৰী ৰখি আছে চাদৰ ওপৰত উঠি একদম।
পূৰা পানী চাৰিওফালে পানী আৰু পানী চাওক আহিছোঁ আৰু যেনে তেনে খোজকাঢ়ি পৰিলে গ'ল আৰু মোবাইল চোবাইল চব যাব ধ্বংস পথলৈ গাইজ এতিয়া ঋতুৰ লগত বিন্দাছ বহিলৈ ঋতু শুইয়েকে চাহ বনাই দিছে এতিয়া চাহখিনি খাই লওঁ খাই পেলাই আকৌ আপোনালোকক লৈ যাম বানপানী আকৌ আপোনালোকক দেখুৱাম খাই এতিয়া বিন্দাছ শুইয়েকে পাপৰ ভাজি দিছে খাই মজা হৈছে আৰু খোৱা খাই পেলাই আমি বিন্দাছ আকৌ যাম ন কেইদিন হ'ল কাৰেণ্ট আছেনে বাৰু ঘৰত আজি সৈতে আমাৰ কাৰেণ্ট 4 দিন হ'ল মানে যোৱা আজিলৈকে অহাই নাই আৰু বোলে ট্ৰেন্সফৰ্মাৰটো পানী তলত আছে কাৰণে বোলে আৰু কেইদিনমান লাগিবহে এতিয়া মোবাইলৰ চাৰ্জ নাই পঢ়িবলৈ কাৰেণ্ট নাই জোনাকী পোৱা ঘৰত পঢ়িবলগীয়া হৈছে মনটালো নাইকিয়া হৈছে এতিয়া কি হ'ল জোনাকী পোৱা মানে নাই জোনাকী ধুই আনি পঢ়িছো মই নোহোৱা গতি হৈছে এতিয়া BA 6 ছেমিষ্টাৰ জোনাকী পোৱা ঘৰত পঢ়িছো মই এতিয়া উপায় নাই ভগৱানকে মানে মমডালৰ কথা কৈছে গাইজ মমডালৰ ভুল নুবুজিব মমডালৰ কথা কৈছে গাইজ মই এতিয়া ঋতুহঁতৰ ছাদৰ ওপৰত আছোঁ ছাদৰ ওপৰত উঠি আপোনালোকক চাৰিওপাশটো দেখুৱাই দিম কিমান পানী সি কলেজলৈ যাওঁতে একদম বহুত হাহাকাৰ সৃষ্টি হয় চাৰিওফালে যাবলৈ অসুবিধা তাৰ মুখৰ পৰা শুনা হওকচোন কিমান কি অসুবিধা হৈছে এতিয়া মানে কি আমাৰ ঘৰৰ চোতালৰ হ'ল এয়াৰটো পানী এতিয়া আমি হ'লে কলেজ যাবলগীয়া আমাৰ যিটো অহা যোৱা ৰাস্তাটো এককাল পানী মই ঘৰৰ পৰা কি এনেকুৱা গামোচা পিন্ধি পেলাই যিটো স্কুলৰ ইউনিফৰ্মযোৰ হয় মানে ইউনিফৰ্মযোৰ মানে বেগত ভৰাই মেলি গৈ পেলাই আমাৰ ইয়াৰ পৰা ঘৰৰ পৰা প্ৰায় 200 মিটাৰমান দূৰ আমি পানী যাবই লাগে পানী মানে চেৰাই পেলাইহে যাব লাগে মেইন ৰাস্তা পাই গৈ আকৌ মেইন ৰাস্তা ওচৰ মানুহৰ ঘৰত গৈ পেলাই ইউনিফৰ্মযোৰ পিন্ধি লওঁ পিন্ধি পেলাই আকৌ যিখন গামোচা পিন্ধি যাওঁ সেই গামোচাখন মানুহৰ ঘৰত মানে থৈ পেলাই মানে থৈ দিওঁ সিহঁতৰ ঘৰত থৈ পেলাই আকৌ নেক্সট কলেজৰ পৰা আহি আকৌ ইউনিফৰ্মযোৰ সলকাই পেলাই আকৌ কাপোৰখন পিন্ধি পেলাই আকৌ ঘৰলৈ আহোঁ এককাল পানী পেলাই কিমান কষ্ট কৰি আৰু বজাৰ কৰিব যাবলগীয়া হ'লে কিমান অসুবিধা আৰু মানে কলেজত যাওঁ এনেকুৱা পানীবোৰ এনেকুৱা জোক আছে পেটে চেটে মানে সেইদিনাখন মই কলেজ যাওঁতে পেটতে জোকে ধৰিছে গৈ পেলাই মানে একেবাৰে মানে পেট মানে ফুটাই দিছে গৈ মানে এনেকুৱা গতি কৰিছে কিমান কষ্টত অহা যোৱা কৰিবলগীয়া হৈছে কলেজলৈ গাইজ আপোনালোকক এতিয়া দেখুৱাই দি আছোঁ সিহঁতৰ ঘৰ চাৰিওপাশটো কিমান পানী চাওক আপোনালোকে এতিয়া আমাৰ এখন ডাঙৰ চুইমিং পুলতে আমাৰ গা ধুব যাব এতিয়া ড্ৰেছ পাতি কষ্টেম চেঞ্জ কৰি পেলাই এতিয়া সি সাঁতুৰিব বোলে এতিয়া মানে অকণমান সাঁতুৰি যাব বোলে সি এইখিনি সাঁতুৰি অকণ দি দিয়া অকণ এয়া দেখিছে সাঁতুৰিছে ৰাইজ দেখিছে সাঁতুৰিছে কিমান কষ্ট কৰিছে আপোনাৰ মানে কি আমাৰ ঘৰত সেইবিলাক চাইছে মানে অকণ পানী দেখিছে সাঁতুৰি আহিছে এইপিনে ৰদ আছে গুচি আহা এইপিনে ৰদ আছে পকা ঘৰ ৰদ আছে এইপিনে আকৌ এইপিনে আহা এইপিনে বালিকা পিনে দেখিছে কিমান কষ্ট কৰিছে বা আপোনালোকে কিন্তু ভুল সময়তো নাসাঁতুৰিব দিয়ক বহুত দ পানী মই সাঁতুৰিব জানো ভালেমানকৈ বহুত ভালকৈ সাঁতুৰিব জানো সেইকাৰণে আপোনালোকক সাঁতুৰি দেখুৱাইছোঁ আপোনালোকে একদম নাসাঁতুৰিব বানপানীৰ সময় আপোনালোক ঘৰতে থাকিব বিনা কাৰণত সৰু পোৱালি হওক বা মোৰ ভিডিঅ' চাব এনেকৈ পানী জাপ মাৰি নিদিব আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ প্লিজ আৰু বেয়া নাপাব অকণমান ধেমালি কৰি আপোনালোক সাঁতুৰি কৰি দেখুৱাই তো আপোনালোকে এটাই অনুৰোধ থাকিল যাতে আপোনালোকে জাপ মাৰি নিদিয়ে আৰু পানী তেনেকৈ গাইজ মই এইখিনিত ভিডিঅ' বনাই থাকোঁতে সিটো পাৰে একদম ল'ৰা এটা আৰু ছোৱালীজনী আহি আছিল চাইকেল লৈ ৰাস্তাটোত যিহেতু পানী ভৰি আছে ন সুতে মানে টানি লৈ গ'ল ল'ৰাটো আৰু ছোৱালীজনী প্ৰথম বিহে বাচিছে আপোনালোক ক্লিপটো দেখুৱাই আছোঁ চাওক মই নোৱাৰোঁ সেইবাবে আপোনালোকৰ বিনম্ৰ অনুৰোধ থাকিল আপোনালোকে যদি একদম পানীত এনেকৈ জাপ তাপ নামায় আৰু ভালকৈ ৰাস্তা গাড়ী চাড়ী চলালেও একদম পূৰা ভালকৈ সাৱধানে চলাব তো ফাইনেলি গাইজ আপোনালোকক দেখুৱালোঁ আৰু বানপানী একদম মানে চাৰিওফালে কি এনেকুৱা অৱস্থা কৰি ৰাখিছে তো আপোনালোকে ঘৰতে থাকক ভালে থাকক সেইটোৱে আশা কৰোঁ আৰু ল'ৰা ছোৱালীখিনি আপোনালোকৰ ল'ৰা ছোৱালী বা যোনে সৰু পোৱালি হওক বা আপোনালোকে হ'লেও ভালকৈ থাকিব আৰু চাৰিওফালে এনেকৈ ঘূৰি নুফুৰিব বহুত পানী যিহেতু মই এটা ভিডিঅ' বনাওঁতে পৰিছিলোঁৱে যি দহে তো এইখিনিতে দেখুৱাই বিদায় লৈছোঁ বাই বাই